Rahul Gandhi completely exposed কৰি দিলে ইলেকশন কমিশন অফ ইন্ডিয়া। তেওঁ কৈছে নৰেন্দ্ৰ মোদী এটা চুৰ আৰু ভোট চুৰ কৰি প্ৰধানমন্ত্ৰী হৈছে। फिर एक बार চাৰিটা ভোট কেন্দ্ৰত এজন ব্যক্তিয়ে চাৰিবাৰকৈ ভোট দিছে। Gurkirat Singh Dang appears once, twice, 3 times, 4 times in 4 different polling booths in the constituency. ৰাহুল গান্ধী কৈছে এয়া দেশৰ ভিতৰত আটাইতকৈ ডাঙৰ স্কেম। भाइयों और बहनों, सच्चाई ये है कि हिंदुस्तान में इलेक्शन कमीशन और बीजेपी मिलकर इलेक्शन चोरी कर रहे हैं। ये पूरा का पूरा सबूत ब्लैक एंड व्हाइट में आज हमने आपको दिया। নমস্কাৰ, মোৰ নাম জিন্না চৌধুৰী আৰু আপোনালোকে চাই আছে দা আসাম ইনকুৱাৰী প্ৰথমটো ভিডিঅ'। ইলেকশন কমিশন অফ ইণ্ডিয়াই ভোট চুৰ কৰি বিজেপিক জিকাই আছিল বুলি কংগ্ৰেছ আৰু অপজিশ্যন লিডাৰ ৰাহুল গান্ধীয়ে দাবী কৰে। ৰাহুল গান্ধীৰ এনে দাবী এয়া নতুন কথা নহয়। বহুত বছৰ ধৰি ৰাহুল গান্ধীয়ে ইভিএম হেকক লৈ ইলেকশন কমিশন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ নিৰ্বাচন আয়োগক ফ্ৰড বুলি কৈ আহিছিল। কিন্তু এবাৰ কথা কমপ্লিটলি উল্টা। পাপ্পু বুলি আখ্যা দিয়া ৰাহুল গান্ধীয়ে 7 আগষ্টত প্ৰেছ কনফাৰেন্স কৰি ইলেকশন কমিশন অফ ইণ্ডিয়াই ভাৰতৰ নাগৰিকক ফেয়াৰ ইলেকশন পতা বুলি কেনেদৰে ঠগি আছিল তাৰ বহুতো ৰহস্যজনক কথাও ফাদিল কৰে। ৰাহুল গান্ধীয়ে কৈছে যে মুম্বাই বিধানসভাৰ ইলেকশ্যনৰ পিছত তেওঁৰ এটা সন্দেহ হ'ল যে ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ ইভিএমত ভুল নাই, ভুল আছে ভোটাৰ লিষ্টত। সেইবাবে ইলেকশ্যন কমিশন অফ ইণ্ডিয়াক ৰিকুৱেষ্ট কৰে ডিজিটেল ভোটাৰ লিষ্ট দিবৰ বাবে। কিন্তু ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই ডিজিটেল ভোটাৰ লিষ্ট নিদি দিয়ে 7 ফিট ওখ হাৰ্ড কপি ভোটাৰ লিষ্ট। পিছত ৰাহুল গান্ধীৰ টিমে সেই হাৰ্ড কপিসমূহ মেনুৱেলি চেক কৰি 6 মাহ সময় লৈ বহুতো ৰহস্যজনক তথ্য তেওঁ ফাদিল কৰে। তেওঁৰ তথ্য অনুসৰি কৰ্ণাটকৰ এছেম্বলি এখনত 1,250,000টা ভোট চুৰ হৈছে বুলি কয়। তেওঁৰ মতে ডুপ্লিকেট ভোটাৰ্ছ প্ৰায় 11,000, অৰ্থাৎ ডুপ্লিকেট ভোটাৰ্ছ মানে যিবোৰ ব্যক্তিৰ এটাতকৈ অধিক ভোটাৰ আইডি কাৰ্ড আছে বা ভোটাৰ ৰেজিষ্টাৰ হৈছে বেলেগ ঠাইত। ছেকেণ্ড তেওঁ কৈছে ফেক এড্ৰেছ বা ভুৱা ঠিকনা। লক্ষ্যজনীয় কথা এইটো যে প্ৰত্যেকজন ব্যক্তিৰে হাউচ নাম্বাৰ 0 আছে। ইয়াৰ সংখ্যা প্ৰায় 40,000। লগতে ফাদাৰ্ছ নেম বা দেউতাৰ নাম DTFCABCDXYZ এনেকুৱাকৈ বহুৱা আছে। থাৰ্ড তেওঁ কৈছে ইনভেলিড ফটোজ আৰু যাৰ সংখ্যা প্ৰায় 4,000। কিন্তু ইয়াত চাব লগা কথা এইটোৱে যে টেকনিকেল এৰৰৰ বাবে ভোটাৰ লিষ্টত এটা দুটা ফটো ৰাখা আমি মানিব পাৰোঁ। প্ৰায় 4,000 মানুহৰ ফটোৱে নাই, অৰ্থাৎ তেওঁলোকে উইদাউট ফটো ভোট দি আছে। আৰু যদিও ফটো আছে তেওঁলোকৰ ফটো ইমানেই সৰু যাত ধৰিবই নোৱাৰি তেওঁ কোন। 4 নম্বৰটো হ'ল যে বাল্ক ভোটাৰ্ছ, অৰ্থাৎ এটা এড্ৰেছ বা এটা ঘৰত 70-80টামান মানুহ ভোটাৰ লিষ্টত ৰেজিষ্টাৰ হৈ আছে আৰু ইয়াৰ সংখ্যা প্ৰায় 10,000। পিছত যেতিয়া ৰাহুল গান্ধী টিমে সেই এড্ৰেছত যাই ইনভেষ্টিগেশ্যন কৰে তাত এটা ঘৰত এটাই ৰুম থাকে, 70-80টা মানুহ বাদ দিয়ক এজনো মানুহ বিচাৰি নাপায়। 5 নম্বৰত কৈছে মিছ ইউজ অফ ফৰ্ম 6। তাৰ সংখ্যা প্ৰায় 33,000। ফৰ্ম 6 এনেকুৱা এখন এপ্লিকেশ্যন যিখন এপ্লিকেশ্যনৰ সহায়ত নতুন ভোটাৰ্ছে ৰেজিষ্টাৰ কৰে। অৰ্থাৎ যদি আপুনি ফাৰ্ষ্ট টাইম ভোট দিব যাই আছে, অৰ্থাৎ ভোটাৰ কাৰ্ড বনাব যাই আছে, তেতিয়াহ'লে আপুনি এখন ফৰ্ম 6 এখন ফিল আপ কৰি জমা কৰিব লাগে। ৰহস্যজনক বা আচৰিত কথা এইটোৱে এজন বয়সস্থ মহিলা যাৰ বয়স প্ৰায় 60তকৈ বেছি আছে, তেওঁৱে 2023ত একবাৰ এপ্লাই কৰিছে, ছেকেণ্ড আকৌ 2024তো তেওঁ ফৰ্ম 6 এপ্লাই কৰিছে। এতিয়া এনেকুৱা সময়ত বহুতো প্ৰশ্ন মনলৈ আহে। ৰাহুল গান্ধীয়ে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25টা চিট লাগিছিল তেওঁ আকৌ এবাৰ প্ৰধানমন্ত্ৰী হ'বৰ বাবে। কিন্তু তেওঁ কৈছে যে সেই 25টা চিট কি ঠিক ভোট চুৰি কৰি কেনে প্ৰধানমন্ত্ৰী হৈছে। তেওঁ অকল কৰ্ণাটকৰ এখন এছেম্বলিৰ উদাহৰণ হিচাপে লৈ তথ্য ফাদিল কৰিছে। তেওঁ কৈছে যে ডিজিটেল ভোটাৰ লিষ্ট যদি তেওঁ পায় তেওঁ গোটেই ভাৰতবৰ্ষত যে কিমান ভোটাৰ স্কেম কৰিছে ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই গোটেইখিনি ফাদিল কৰি দিব। ৰাহুল গান্ধীৰ প্ৰেছ কনফাৰেন্সৰ পিছত ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই টুইট যোগে ৰাহুল গান্ধী দিয়া প্ৰত্যেকটো বস্তু ভুৱা বুলি কয় আৰু কয় যে তেওঁ ওথ ল'ব লাগে যে যদি তেওঁৰ কথাখিনি সত্য আপুনি ওথ লৈ পিনে লিগেলি তথ্যখিনি আলোচনা কৰক। এই ভিডিঅ'টোৰ দ্বাৰা মই কোনো ধৰণৰ পলিটিকেল পাৰ্টি বা দলৰ ফেভাৰত কোৱা নাই। যদি ৰাহুল গান্ধী সত্য তেতিয়াহ'লে ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই গণতন্ত্ৰ কেনেদৰে হত্যা কৰিছে সেইটো আমাৰ দেশৰ নাগৰিকে জনাটো দৰকাৰ। কিন্তু যদি ৰাহুল গান্ধী মিছা কৈছে বা ৰাহুল গান্ধী তথ্যখিনি ভুৱা, তেতিয়াহ'লে তেওঁলোকে ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই সেই তথ্যখিনি মিছা বুলি প্ৰমাণ কৰি দেখুৱাওক। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক আৰু আপোনালোকে কি ভাবিছে বা আপোনালোকৰ মতামতখিনি কেনেকুৱা কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।